নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ RRB ভিলেজ কুকিং ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে মাছৰুমৰ এটা ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ মই কেনেদৰে বনালোঁ। প্ৰথমে মাছৰুমখিনি ধুই ভালদৰে চাফা কৰি লৈছোঁ। মাছৰুমখিনি ধুই ভালদৰে চাফা কৰি ল'লোঁ। এয়া দেখিছেনে, অলপমান পিঁয়াজৰ নলা ধুনীয়াকৈ ধুই মিহি মিহিকৈ কাটি লৈছোঁ আৰু কেৰাহীখন গৰম হৈ অহাত ইয়াত মিঠাতেল দি দিছোঁ। অলপমান সৰহকৈ দিছোঁ। তেলখিনি গৰম হৈ অহাত ইয়াত মই এতিয়া দি দিম পিঁয়াজৰ নলাখিনি আৰু লগতে দিম নিমখ, হালধি, ধনিয়া, জিৰা, গৰম মছলা অলপমান। মছলাখিনি 1 মিনিটমান ভজাৰ পাছতে ইয়াত দি দিছোঁ নাফুখিনি। এতিয়া দুবাৰমান ভালদৰে লৰাই ঢাকি দিম। এতিয়া মই ইয়াত আৰু অলপমান নিমখ দি দিছোঁ। এতিয়া ভালকৈ লৰাই দি ঢাকি দিম। 5 মিনিটমানৰ পাছতে মাছৰুমখিনি ধুনীয়াকৈ পানী ওলাই আহিছে। এতিয়া এবাৰ লৰাই দি আকৌ 5 মিনিটমানৰ কাৰণে ঢাকি দিম। 5 মিনিটমানৰ পাছত এয়া দেখিছে মাছৰুমৰ পানীখিনি শুকাই আহিছে। এতিয়া মাছৰুমখিনি ভালদৰে সিজি আহিছে। 2 মিনিটমান এনেকৈ ভজাৰ পাছত আৰু মাছৰুমখিনি ৰেডি হৈ যাব। 2 মিনিটমান ভজাৰ পাছতে মাছৰুমখিনি এতিয়া ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ তেল ওলাই আহিছে। এতিয়া মই মাছৰুমখিনি এখন প্লেটত বাঢ়ি ল'ম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।